মৰিগাঁও জিলাৰ অন্যতম বিশ্বাসযোগ্য আৰু মৰিগাঁও চহৰৰ দাঁতিকাষৰীয়া মৈধালী পথাৰ ৰমাল ৰোডত অৱস্থিত চিকিৎসা প্ৰতিষ্ঠান চুলতান মাল্টি স্পেচিয়েলিটি হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰে বিশ্বাস কৰোঁ যে স্বাস্থ্যই হৈছে আটাইতকৈ ডাঙৰ সম্পদ। আমাৰ বিশেষ সুবিধাসমূহ যেনে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা নিতৌ সকলো ধৰণৰ ৰোগৰ বাবে বঢ়ি বিভাগৰ পৰামৰ্শ সেৱা উপলব্ধ। শৰীৰৰ ভিতৰৰ সূক্ষ্ম ছবি স্পষ্টভাৱে ধৰা পেলাবলৈ বিশ্বমানৰ ডিজিটেল এক্স-ৰে আৰু দ্ৰুত চিটি স্কেনৰ সুবিধা। গৰ্ভৱতী মাতৃৰ পৰা আৰম্ভ কৰি অত্যাধুনিক আল্ট্ৰাছ'ন'গ্ৰাফি আৰু ইক'কাৰ্ডিঅ'গ্ৰাফিৰ ব্যৱস্থা। বৃক্কৰ ৰোগীৰ বাবে অভিজ্ঞ নাৰ্ছ আৰু টেকনিচিয়ানৰ তত্বাৱধানত ডায়েলিচিছৰ সুবিধা। সম্পূৰ্ণ সুৰক্ষিত আৰু বীজাণুমুক্ত পৰিৱেশত সকলো ধৰণৰ জটিল অস্ত্ৰোপচাৰৰ বাবে অত্যাধুনিক অপাৰেশ্যন থিয়েটাৰ। আপোনাৰ সেৱাৰ বাবে আমি অভিজ্ঞ চিকিৎসকৰ দল, নিষ্ঠাৱান নাৰ্ছ আৰু কৰ্মচাৰীসকল সদায় সাজু। ইয়াৰ উপৰিও আমাৰ হস্পিটেলৰ অন্তৰ্গত চুলতান ইনষ্টিটিউট অৱ মেডিকেল টেকন'লজি এণ্ড ৰিচাৰ্চৰ অধীনত চিকিৎসা বিজ্ঞানৰ লগত জড়িত বিভিন্ন বিষয় যেনে নাৰ্ছিং, লেবৰেটৰী টেকনিচিয়ান, ৰেডিঅ'লজি টেকনিচিয়ান, ফিজিঅ'থেৰাপিষ্ট, ICU টেকনিচিয়ান ইত্যাদিৰ প্ৰশিক্ষণ দি থকা হৈছে। ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ইয়াত প্ৰশিক্ষণ লৈ ভৱিষ্যতৰ বাবে নিজৰ কেৰিয়াৰ সুৰক্ষিত কৰিব পাৰে। কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে এই যেন কৃত্ৰিমতাৰ পৰা বহুত দূৰত গুচি যাম, য'ত থাকিব ডাৱৰ, বৰষুণ আৰু নদী। পাহাৰৰ টিলাত থাকিব এটা সৰু ঘৰ, আৰু লগত তুমি জানো থাকিবা? ঐ ক। নাই কাইলৈ যাম দে। ঠিক আছে, হ'ব দে। অঁ দে। দোকানৰ বাকী লিখি আমনি লাগিছেগৈ। কেতিয়ামানলৈ দিম বুলি ভাবিছ? এইটো টকা পইচানো কি আৰু, মৰম চেনেহে আচল কথা নহয় জানো? চাব দেহাটো। ঐ পুনাদা, এটাই কবিতা লিখিতো প্ৰেম কৰিছে আৰু এটাই চলিছে চুব হ'ল। যি দেখিছোঁ দুয়োটাৰে প্ৰেম নহ'বগৈ আৰু। হেই টেঙা নিদিবি দেই, 40ত সোমাব পাৰোঁ। এইটো কিন্তু বহুত সলমান খানৰ দৰে হৈ আছে দেই। কোনবোৰে চাই জানানে নাই? এই 30-40 বছৰ ঘৰতে থাকি যোৱাবোৰ। মই ইয়াৰ বিয়া কাহিনী জাননে নাই? ইয়াৰ আগতো কিবা আছে নেকি? কাহিনী মানে তোৰ ভীষণ কাহিনী। তোৰ 10-11 বছৰমানৰ আগতে ইয়াৰ ছোৱালী চাবলৈ গ'লোঁ। চাহ দিবলৈ আহিছিলে, ই বেটাই মাল পচন্দ কৰিলেই নহয়, দিন বাৰ ঠিক কৰিবই লাগে। তাৰ পাছত যিজনী পচন্দ কৰিছিলে সেইজনী শেষৰ ঘৰ কাম কৰা ছোৱালী আছিলে। আৰু তুহুত দুটা হিংসাত জ্বলি যাওঁ ন মোক লৈ। এনেহে ধুনীয়া তাক লৈ জ্বলিবলৈ মুখৰ ছাল টুটুৰা পৰিছে, কথা ক'বলৈ আহ। গৈছো। কি হ'ল? আকৌ লাগিলি নে তহঁত দুটাই? হেই ক'তনো মই লাগিলোঁ? এইটো এটা আৰু এই জহনি যোৱাটো, দুইটা মিলি তেতিয়াৰ পৰা মোক দি আছে পুৰা। সেইবোৰ বাদ দে, জনুকাই আহিছিল নেকি? নাই যোৱা চাগে। নগ'লেওনো কি হ'ব, তই দেখোন ৰৈয়ে থাকিবি ট্ৰেফিক লাইটৰ দৰে চকুকেইটা থ কৰি। চাবি তাই সেইখিনি পাৰ হৈ যাব। কেনেকৈ আহিলে, কি পিন্ধিলে, তাকে লৈ কবিতা লিখি থাকিবি। ইমানতে তোৰ প্ৰেম শেষ। সেইবুলি আৰু ঘপককৈ কৈ দিব নোৱাৰো ন ভাল পাওঁ বুলি। এতিয়াতো চাই থাকিব পাৰিছোঁ, পিছত যদি সেইখিনিও নাপাওঁ। ঐ তোৰজনী আহি গ'ল দেখোন। আজি কামটো কৰিয়ে দিওঁ নেকি? সেইবোৰ একো উল্টা পুল্টা নকৰিবি। ঐ ইহঁতক জোকাওঁগৈ ব'ল। এই জনুকা ক'ত যা? এনেই পাক আহিলো। তহঁতে কি কৰিছ? এনে কাৰোবাক চাবলৈ। কাক চাবলৈ আহিম?
নহয় কিবা নিবলৈ আহিছে নেকি সুধিছে আমি আকৌ এনে আহি মেল মাৰি নাথাকোঁ পাই, কামতহে আহোঁ। ই কথা এইজনী মুখখন চা একেবাৰে লাওপাত কচুপাতৰ দৰে হ'ব হ'ব পাই, আমি যাওঁ। ঐ ৰচোন যাওঁনে ৰ'বলৈ কোৱা মানুহবোৰ ৰয় নে নৰয় নাজানো দেই, আমি পিছে আহিছোঁ। তহঁতৰ লগত মেল মাৰি থাকিলে মোক পিতাই বহাব। যাওঁ ব'ল। ঐ ঐ হা? গ'ল অঁ ক'ত গ'ল ঐ বোলো গ'ল কেলে তেনেকৈ কৈছ ধেৎ কিহে পাপুদা, এনেকৈ বৰলা হৈ থাকিবা নে বিয়াখন পাতিবা? হেই বাদ দিছোন এইবোৰ কথা মোৰ যি হৈ দেখা যাব পিছে জুনুকা তোৰ আৰু পৰাগৰ কেনে চলিছে তোৰ আৰু পৰাগ মানে তই কি কৈছ এইবিলাক? তই কি কৈ আছ? একো ঠিক কৰিবি নেকি চব? নজনা ভাও হৈছে ছাৰ হে পাপুদা, কোৱা কোৱা, আমিও শুনো। কিয় তহঁতে নাজানো পৰাগে জুনুকাক বৰ ভাল পায় অ' হা? তাইৰ কাৰণে ৰাতিটো যে কিমান যে কবিতা লিখে আৰু দিনত তাইক চাবলৈ ৰৈয়ে থাকে উফ কি যে গভীৰ প্ৰেম কিয় ইমান হাঁহি আছ যে ঐ পৰাগ ই চব চেছ কৰি দিলে। ৰচৰ ৰচ চেছ কৰিলে বাৰু গম পাইছোঁ কিন্তু তাই এনেকৈ কিয় তই গৈছে যে জুনুকাক ভাল পাৱ ই কৈ দিলে। চব বৰবাদ কৰি দিলে চালা এই বৰলা অ জুনুকা তোৰ কাৰণে হ'ল চব। একো নহয় জুনুকা হ'ব দে হেই বাদ দে অ জুনুকা জুনুকা কি হ'ল? কিয়নো চিঞৰি আহিছ? ৰচোন কি হ'ল? কি ক'বলৈ আছে? তই ইহঁতকেইটাৰ কথা শুনি বেয়া পাইছ ন মোক কি কথা আৰু কাৰ কথা? জানিও নজনা নহবিচোন একো নাজানো মই। কাৰ কথা কৈ আছ? সঁচাই কৈছোঁ তোৰ মুখেৰে শুনা নাইতো মই। বেলেগৰ কথা কিয় লাগে? মই ক'লে জানো মানিবি মানিব লগা হ'লে মানিম। ঐ শুনচোন তেনেহ'লে আবেলি কলং পাৰলৈ আহিবি তই আহিলেই গম পাম তোৰ মনত মোলৈ কি আছে মা, অ' মা, অ' মা, অ জুনুকা আহিলি অ' তই মা, কোন আহিছে অ'? সেইবোৰ বাদ দেচোন তই এতিয়া ভাল চাই কাপোৰ এযোৰ পিন্ধি আহচোন কিয়? আগতে কচোন কোন আহিছে? তোৰ দেউতাৰ লগৰ সেই নগাঁৱৰ যে দিবাকৰ খুৰা মনত আছেনে তোৰ? তেওঁৰে সৰু ল'ৰাটোৱে তোক চাবলৈ আহিছে এইবোৰ নহ'ব দেই, মই এতিয়া বিয়া চিয়া নহওঁ। তোৰ দেউতাৰ কথা তই দেখোন জানই দেউতাই যিটো শুদ্ধ বুলি ভাবে তাকেই কৰিব মোৰ কি ইচ্ছা অনিচ্ছা কোনো কথা নাই? ছোৱালী পঢ়া শুনা হ'ল কি নাই? বিয়া কথা আৰম্ভ হ'লেই। অ' মা, মোৰতো কিবা এটা কৰিবলৈ মন যায়, মোৰতো কিবা এটা ভাল কৰিবলৈ মন যায়। খালি বিয়া বিয়া বিয়া, সেই ভাল নলগা হৈছে কিবা। মাজনী অ' জুনুকা কি হ'ল মন মাৰি আছ যে নাই, একো হোৱা নাই। ঐ শুনচোন কি
কি তোৰ কাৰণে মই বস্তু এটা আনিছোঁ। এইটো মোৰ জনুকাজনীয়ে পিন্ধিলে সঁচাকৈ ধুনীয়া লাগিব। লচোন এইটো। আৰে লচোন, ল আৰু পিন্ধিছা কেনেকুৱা লাগিছে চাওঁ। মোৰ তোক কথা এটা ক'বলগীয়া আছে। তই জীৱনত কবিতাই লিখি থাকিবিনে নে আন কিবা এটা কৰিবি? মানে মই কবিতা লিখাটো তই বেয়া পাইছ? আৰে সেইটো কোৱা নাই, তই কথাটো বুজি পোৱা নাই। চা, কবিতাই পেট নভৰে। মই কবিতা লিখি ভাল পাওঁ আৰু এজন ভাল কবি হোৱাটো মোৰ সপোন। কবিতা লিখা বুলি গম পালে দেউতাই তোলৈ এনেও পিটিককৈ নিদিয়ে। আজি মোক চাবলৈ ল'ৰা আহিছে, পাৰ যদি কৰ তই কিবা এটা সোনকালে। মই যাওঁ। পৰাগৰ এইকেইদিন দেখা দেখি নাই যে, ল'ৰা ওলাই অহা নাই নেকি? নতুনকৈ প্ৰেমত পৰিছে, ওলাই নাহি পাৰে। হয় নেকি? ল'ৰা যদি প্ৰেমত পৰিছে জ্বৰেতো পাবই, আৰু জ্বৰত পৰিলেতো নাৰ্ছ লাগিবই, নে কি ক? 40ত সোমালে বয়স, চৰম লগা নাই এইবোৰ কথা ক'বলৈ। এনেকৈ নকবিচোন অ'। বিয়া পাতিবলৈ কি বয়সৰ কথা আছে নেকি? ঐ তই শুনা নাই হা? মন কৰিলে চোন বোলে বাকৰি মাটিতেই ধন। এনে খেতিয়কডাল ওলাইছে এইটো। আৰে ভাই, প্ৰথমতে মোক খালখনটো পাতি ল'বলৈ দে। এক্সিডেণ্ট বুলি ক'লে যে। ঐ ক'ৰবাত কিবা হৈছে নেকি অ'? জান, বলচোন আহোগৈ। মই দোকানখন বন্ধ কৰি লওঁ, তই আগবাচোন। দে তই আহিবি হা, মই আহিছোঁ, তই সোনকালে আহিবি। কাৰ এক্সিডেণ্ট হ'ল? ৰচোন ৰ ইয়াত যে ইমান মানুহ ভিৰ হৈ আছে। গমেই নাপাওঁ তই। কাৰ? পৰাগৰ আকৌ। পৰাগৰ? চুলতান নাৰ্ছিং হোমতে আছে। আমাৰ পৰাগৰ? হা? ঐ ভাই বলচোন বল জলদি বল। পেচেণ্টৰ লগত কোন আছে? ডক্টৰ মাতিছে। বাইদেউ, আমি পৰাগৰ। অঁ আহকচোন, বহকচোন। অঁ তেওঁক এতিয়া আমি ICUলৈ শ্বিফ্ট কৰিছোঁ। বাইদেউ তেওঁ কি হৈছেনো? একেবাৰে ভয় নাখাব, তেওঁ ভাল হ'বনে? নিশ্চয় ভাল হ'ব। তোমালোকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। তেখেতে ব্ৰেইনত আঘাত পোৱাৰ বাবে ফ্ৰণ্টেল ব'ন ফ্ৰেকচাৰ আৰু ব্ৰেইন হেমৰেজ হৈছে। এটা নিউৰ' চাৰ্জাৰীৰ জৰিয়তে তেওঁক আমি সুস্থ কৰাৰ সম্পূৰ্ণ চেষ্টা কৰিম। বাইদেউ, তাৰ অপাৰেশ্যনৰ বাবে কিমানমান টকা খৰচ হ'ব? সঠিককৈ ক'ব নোৱাৰিম যদিও 4-5 লাখমান টকা খৰচ হ'ব পাৰে। তোমালোকে যিমান পাৰি সোনকালে অপাৰেশ্যনটো কৰাৰ চেষ্টা কৰা। বাকী অপাৰেশ্যনটো কৰাৰ পাছতে চকুৰ বিশেষজ্ঞ ডক্টৰ উদিত্য ভূঞা ছাৰৰ লগত কথা পাতিবা। ঠিক আছে বাইদেউ, আমি আহিছোঁ বাৰু। অঁ ঠিক আছে। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। বাৰ্তালাপত আজি কিছু পৃথক কথা পাতিবলৈ বিচাৰিছোঁ। কিছু ব্যতিক্ৰম হ'বলৈ গৈ আছে আজিৰ বাৰ্তালাপ। আজি আমি এক সম্ভাৱনাৰ কথা পাতিবলৈ গৈছোঁ। এটা হেৰাই যাবলৈ বিচৰা সম্ভাৱনাক পুনৰ উজ্জীৱিত কৰাৰ চেষ্টা আমি কৰিবলৈ বিচাৰিছোঁ। ধুমুহাই শেষ কৰি দিব বিচৰা এটা সম্ভাৱনাক আমি আজিৰ বাৰ্তালাপলৈ লৈ আহিব বিচাৰিছোঁ। এই সম্ভাৱনা এক প্ৰতিভা, যি প্ৰতিভাৰ সপোন আছিল আকাশ চোৱাৰ, যি প্ৰতিভাৰ সপোন আছিল বিশ্ব জিনাৰ, যি প্ৰতিভাৰ সপোন আছিল কবিতা লিখাৰ, কবিতা পঢ়াৰ আৰু এজন ভাল কবি হোৱাৰ। সেই হেৰুৱা দৃষ্টিশক্তি ঘূৰাই পাবৰ বাবে যুঁজি আছে পৰাগনাথ। এই ৰঙীন পৃথিৱীখন চাব বিচাৰিছিল, অংকন কৰিব বিচাৰিছিল। পৰাগনাথে অংকন কৰিব বিচাৰিছিল কবিতাৰ মাজেৰে, কথাৰ মাজেৰে এখন ৰঙীন পৃথিৱী। পৰাগনাথৰ দৃষ্টিশক্তি ঘূৰি আহিব পাৰে, আৰু যাৰ বাবে আপোনাৰ সহায়ৰ প্ৰয়োজন। কাৰণ ৰাইজে নখ জোকাৰিলে নৈ বয়,
আৰু পৰাগ নাথৰ দৃষ্টিশক্তি ঘূৰি আহিব যদিহে আপুনি কিঞ্চিতমান সহায়ৰ হাত আগবঢ়ায়। আমি পৰাগ নাথৰ বাবে এটা কেম্পেইন আৰম্ভ কৰিছোঁ। পৰাগ নাথৰ একাউণ্ট নাম্বাৰ আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। যোনে যেনেকৈ পাৰে পৰাগ নাথৰ বাবে সহায়ৰ হাত আগবঢ়াওক। পৰাগ নাথ সুস্থ হৈ উঠক আৰু পৰাগ নাথে কবিতা লিখক। বাবুদা কিবা ভাবিলানে? তাকেও বহুতৰ লগতে কথা পাতিছোঁ, কিন্তু কাৰো পৰাই সহায় পোৱা নাই। অঁ, ডক্টৰে কৈছে আমি যদি তাৰ ভালদৰে ট্ৰিটমেণ্ট কৰিব পাৰোঁ ন, তাৰ চকু দৃষ্টিশক্তি পুনৰ ঘূৰি আহিব। পাপুদা, অঁ ময়ো মোৰ লগৰ এজনৰ লগত কথা পাতিছোঁ। অঁ আমাৰ গাঁৱৰ MLA ছাৰৰ লগত তেওঁৰ খুব ভাল। আচ্ছা, হয় নেকি? আজি ফোন কৰিছিলোঁ, মাতি পঠিয়াইছিলোঁ ইয়ালৈ। তেওঁ পাবহিয়ে লাগে। হয়তো ভাল অঁ কথা। তাকেইতো। পালেহি। অঁ মই লৈ আহোঁগৈ। ঠিক আছে। মই যে তহঁতক কৈছিলোঁ অঁ এয়াই নমস্কাৰ। মোলৈ ৰখি তোমালোকৰ দেৰিয়ে নাই, হ'ল নাই। পিছে। সেইবোৰ বাদ দে। পৰাগৰ কথাটো যে কৈছিলোঁ, পাতিছিলি নেকি? মই কালি ফোন কৰিছিলোঁ। কালিলৈ এপাক তোমালোকে পাৰিলে এবাৰ যাবা আৰু যোৱা আগমুহূৰ্তত মোক এবাৰ ফোন কৰিবা। মই যাব পাৰিলোহেঁতেন, মোৰ এনেই বাহিৰত কাম এটা আছে, গতিকে মই নাযাওঁ, তোমালোকে যাবা। ঠিক আছে। তোমালোকে ৰখা, মই গৈ থাকোঁ। কালিলৈ তোমালোকে যদি যোৱা মোক এবাৰ ফোন ঠিক কৰিবা। আছে, হ'ব। আহিছোঁ দেই, ৰখক। ঐ অঁ যা যোগাৰবোৰ হৈছেগৈ। তাকেই যিমান পাৰোঁ চেষ্টা কৰি আছোঁ পোনাদা। আহিলি পোনা? অঁ ঐ এই ল'ৰাটো কোন আছিলে? এই আমাৰ সমষ্টিৰ MLA জনৰ লগতে থাকে তেখেত। আমাৰ লিজাৰ চিনাকি হয়। অঁ মই আমাৰ পৰাগৰ চিকিৎসাৰ কাৰণে দে হওক হওক। হেৰি এইটো ৰাখি থচোন। পোনা তই? কাইলৈ দৰকাৰ হ'বও পাৰে নহয় সিহঁতক। তই কি কান্দিছ নি? একেবাৰে শোভা নাপায় এইবোৰ এইটো। চিন্তা নকৰিবি ছোৱালী, সি ভাল হৈ আহিব লাগিব। যাওঁ দে। কাক বিচাৰিছিলে? MLA ছাৰক লগ কৰিবলগীয়া আছিলে। অঁ আহক আহক। আপোনালোকে ইয়াতে ৰখক, মই মাত দি আছোঁ। হয় কওকচোন। হয়, আমি MLA ছাৰক লগ কৰিবলৈ আহিছিলোঁ। অঁ দীপৰ চিনাকি হয়। ছাৰ ভিতৰতে আছে, আহক। ঠিক আছে বাৰু। হয়, নমস্কাৰ। নমস্কাৰ নমস্কাৰ, বহা বহা। অঁ। দেৱ, চাওঁ ফাইলটো দিয়াচোন। ছাৰ দীপে যে পঠাইছিলে এওঁলোক আহিছিলে। অঁ ঠিক আছে বাৰু। বাৰু কোৱাচোন তোমালোকে কিয় আহিলা? ছাৰ, আমাৰ দীপে আপোনাক সকলোখিনি কথা কৈছেই হয়, ছাৰ। দীপে মোক সকলোখিনি কথা কৈছেই। পিছে এতিয়া ল'ৰাজনৰ হেল্থ কণ্ডিশ্যনটো কেনে? ছাৰ এতিয়া সকলো ঠিকেই আছে, কিন্তু তাৰ অপাৰেশ্যনটোৰ বাবেহে আপোনাৰ ওচৰত আমি কিবা সুবিধা পাওঁ নেকি? ঠিক আছে বাৰু, মই যিমানখিনি পাৰোঁ হেল্প কৰিম। ফাইনেন্সিয়েল বাকীখিনি বাৰু মই চাই দিম। বাকী আমাৰ দেৱ আছে, দেৱে চাই দিব। ছাৰ পাৰিলে কিবা এটা কৰিব আৰু। হয় হয়, মই ফাইনেন্সিয়েল বাকীখিনি প্ৰব্লেম চাই দিম বাৰু। দেৱ আছে, দেৱে চাই দিব। বাৰু ঠিক আছে, এতিয়া তোমালোক বহা। আপোনালৈ বহুত ধন্যবাদ থাকিলে। যিমান পাৰে সোনকালে আমাৰ কামটো কৰি দিয়ে। ঠিক আছে, মই চাই দিম বাৰু এতিয়া হয়। সোনকালে। আমি এতিয়া আহিছোঁ, আমি হস্পিটেল যাব লাগিব। হয়, মানে ঠিক আছে, ঠিক যাব। আছে, আহিছোঁ। আহিছোঁ। MLA ছাৰৰ PA ফোন কৰিছিলে নে? অঁ আপোনালোকে নেকি? ৰ'ব হয়। মই আপোনালোকক লৈ গৈছোঁ। আহক মোৰ লগত।
ছাৰ অঁ আহা আহা ছাৰ MLA ছাৰে যে ফোন কৰিছিলে তেখেতসকল আহিছিলে অঁ আহিবলৈ দিয়া টেষ্ট ৰিপৰ্টবোৰ মই চাইছোঁ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ট্ৰমেটিক কেটেৰেক্ট বুলি কয় চাৰ্জাৰীৰ জৰিয়তে এখন আৰ্টিফিচিয়েল লেন্স বহুৱাই ইয়াক ঠিক কৰিব পৰা যায় যদি অসুবিধা নহয় তেন্তে আজিয়েই পাৰিলে অপাৰেশ্যনটো কৰাই দিয়া ঠিক আছে আজিয়ে মই লগৰকেইটাৰ লগত আলোচনা কৰি আপোনাক সোনকালে জনাই আছোঁ অঁ ঘৰৰ কোনোবা মানুহ ছাৰ ঘৰ বুলিবলৈ তাৰ দেউতাকেই আছে আৰু দেউতাকৰো গাটো বেয়া সেইবাবে আমি বুজিছোঁ বাৰু মই চিন্তা কৰিব নালাগে পেচেণ্টৰ লগত যিকোনো এজন থাকিলেই হ'ল ঠিক আছে ছাৰ জুনুকা চা পৰাগে চকু মেলিছে হয় পৰাগ মই ক'ত আছোঁ তই হস্পিটেলত আছ হস্পিটেলত কিয় অমৰ ৰুমটো কিয় আন্ধাৰ কৰি ৰাখিছ ঐ অমৰ লাইটটো দি দেচোন লাইটটোচোন দি থোৱা আছে দে না লাইটটো দি থোৱা আছে এই কাপোৰ লাইটটো দে কটোৱা নকৰ কিয় ৰুমটো আন্ধাৰ কৰি ৰাখিছনো এই জুনুকা কৈ দেচোন ইহঁতক মই একো দেখা নাই লাইটটো দেচোন এই লাইটটো দেচোন অমৰ তহঁতে কিয়নো এনেকুৱা কৰি আছ এই লাইটটো দেচোন মই একো দেখা নাই দেখোন জুনুকা এই কৈ দেচোন ইহঁতক লাইটটো দিবলৈ ছাৰ ইয়াৰ কি হৈছে বাৰু ছাৰ তোমালোকে চিন্তা কৰিব নালাগে তেওঁৰ যিহেতু এটা নিউৰোচাৰ্জাৰী হৈ গৈছে আচলতে যিহেতু এক্সিডেণ্ট এটা হৈছে তেওঁৰ পেচেণ্টৰ চকুৰ ৰেটিনা ডেমেজ হৈ গৈছে আমি যদিও চেষ্টা কৰিছোঁ তথাপি ৰিকভাৰী হোৱাৰ চান্সেছ নাই এটা উপায় আছে যদিহে এজন ড'নৰ পাওঁ তেতিয়া আমি ট্ৰান্সপ্লাণ্ট কৰিব পাৰিম আৰু তেতিয়া তেওঁ আগৰ দৰে দেখা পাব কিন্তু ইয়াৰ বাবে তোমালোকে এবছৰ ধৈৰ্য ধৰিব লাগিব তেওঁ সম্পূৰ্ণ সুস্থ হোৱালৈকে তোমালোকে চিন্তা নকৰিবা ঠিক আছে পৰাগ 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 তই চিন্তা ঠিক হৈ যাব নকৰিবি লিজা বল। আছোন ধৈৰ্য ধৰচোন অলপ পৰাগ দা জুনুকা পৰাগ অ জুনুকা মই আছোঁ তোমাৰ ওচৰত মই আৰু একো নেদেখোঁ কিয় পৰাগ মই আছোঁ মই আৰু একো নেদেখোঁ কিয় তোমাৰ চব ঠিক হৈ যাব মোৰ কি হ'ব তোমাৰ একো হ'ব নহয় আৰু তোমাৰ তোমাৰ একোৱেই হ'ব তোমাৰ কি হ'ব? পৰাগ জুনুকা হে জুনুকা হে জুনুকা হে জুনুকা তই নাকান্দিবি ৰচোন আৰু তোমাৰ একো হ'ব নহয় মই আছোঁ নহয় তোমাৰ একো হ'বলৈ নোৱাৰে ক'ত আহিছোঁ আমি আমি যে আহোঁ কলংপাৰালৈ তালৈকে আহিছোঁ হয় নেকি অঁ শুনচোন ক শুনি আছোঁ তই মোক কিমান ভাল পাৱ পাওঁ দে এচেকুটমান ই দুঘোচা দিম সঁচাই ক চাওঁ এইফালে চকুকেইটা মুদি দেচোন মুদিছোঁ
কিবা বুজি পালিনে? এটা মিঠা চেঁচা বতাহ। কিন্তু কি বুজালি? যেনেকৈ তই বতাহজাক নেদেখিলেও অনুভৱ কৰিব পাৰিছ, মোৰ ভালপোৱাখিনিও তেনেকুৱাই। সঁচাকৈ কৈছনে? মা কচম, কালি চিনেমাখনত তেনেকৈ দেখিছিলোঁ। এই তোক মানে তই মোৰ বুকুৰ ধপধপনিবোৰ শুনিছনে? সেইবোৰে তোৰেই নাম ক'ব। এনেকৈ ভাল পাই থাকিবি দেই। শেষ উশাহটোলৈকে। কোনে কয় প্ৰেম অন্ধ? প্ৰেমে পৃথিৱীক আন্ধাৰ দেখা মানুহকো পোহৰ বিৰিঙাব পাৰে। প্ৰেম যে চকুৰে চোৱা বস্তু নহয়, ই হৃদয়েৰে অনুভৱ কৰা এক ঐশ্বৰিক অনুভূতি।